নমস্কাৰ বন্ধুসকল, মোৰ চেনেলটো আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি কিছুমান প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ আগত, বুৰঞ্জীমূলক প্ৰশ্নোত্তৰ। জলকুঁৱৰ কোন? এলভিছ আলী হাজৰিকা। ভাস্কৰ বৰ্মনৰ ভীষ্মৰ সৈতে তুলনা কৰা কিতাপখনৰ নাম কি? হৰ্ষচৰিত। নলন্দাৰ বিখ্যাত শিক্ষক কোন আছিল? শীলভদ্ৰ। হিউৱেন চাঙে ভাস্কৰ বৰ্মনৰ পৰা লাভ কৰা একমাত্ৰ উপহাৰটো কি? এটা টুপী। হিউৱেন চাঙৰ মতে কামৰূপৰ পৰিধি কিমান আছিল? ১৭০০ মাইল অৰ্থাৎ ২৭২০ কিলোমিটাৰ। হিউৱেন চাঙৰ মতে কামৰূপৰ মানুহে কি কৰিছিল? কঁঠাল আৰু নাৰিকলৰ খেতি কৰিছিল। হিউৱেন চাঙৰ মতে ভাস্কৰ বৰ্মন কি জাতিৰ আছিল? ব্ৰাহ্মণ। কামৰূপ ৰাজ্য প্ৰৱেশ কৰাৰ আগতে হিউৱেন চাঙে কোনখন নদী পাৰ কৰিছিল? কৰতোৱা নদী। নলন্দাৰ বিশ্ববিদ্যালয় কামৰূপৰ মোহৰ এৰি কামৰূপৰ শাসকজন কোন আছিল? ভাস্কৰ বৰ্মন। লি ই পিয়াও কাৰ শাসনকালত কামৰূপ ভ্ৰমণ কৰিছিল? ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন কাৰ উপশাসক আছিল? শিৱ। ভাস্কৰ বৰ্মনৰ শাসনকালত কামৰূপৰ মুখ্য উদ্যোগ কি আছিল? নাও সজা। ভাস্কৰ বৰ্মনৰ শাসনকালত ৰাজ্যৰ ৰাজকীয় গুহাৰ দায়িত্ব কাৰ ওচৰত আছিল? ভণ্ডাৰাগাৰ অধিকাৰ। অসমত তেল শোধনাগাৰ ক'ত ক'ত আছে? ডিগবৈ, নুনমাটি, বঙাইগাঁও, নুমলীগড় আদিত। অসমৰ সৰ্বাধিক ৰেচন কোন জিলাত হয়? ধেমাজি জিলাত। গিবন অভয়াৰণ্য অসমৰ কোনখন জিলাত আছে? যোৰহাট জিলাত। ব্ৰহ্মপুত্ৰৰ ওপৰত নৰনাৰায়ণ সেতুৱে কোন দুখন জিলাক সংযোগ কৰিছে? বঙাইগাঁও আৰু গোৱালপাৰা। গুৱাহাটীত চাহ নিলাম কেন্দ্ৰটো কিমান চনত স্থাপন কৰা হৈছিল? ১৯৭০ চনত। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিমান চনত বিশ্ব স্থান হিচাপে ঘোষণা কৰা হৈছিল? ১৯৮৫ চনত। কোনবিধ গছক অসমৰ জাতীয় গছ হিচাপে জনা যায়? হুলুং। কাৰ্বি আংলং জলবিদ্যুৎ প্ৰকল্পটো কোনখন জিলাত অৱস্থিত? কাৰ্বি আংলং। কাৰ্বি-লাংবি উত্তৰ-পূব পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? শ্বিলঙত। অসমৰ ডাঙৰ জিলাখনৰ নাম কি? কাৰ্বি আংলং। ২০১১ চনৰ লোকপিয়ল অনুসৰি জিলাত সৰ্বাধিক জনসংখ্যা আছিল নগাঁও জিলাত। ২০২১ চনৰ লোকপিয়ল অনুসৰি অসমত শিক্ষিতৰ হাৰ কিমান? ৭২.৭২.১৯।